हेलो एवरीवन की खबर सकलोरे निश्चय भाल आरु बर्तमान मोरो भाले मैं मनिषाई आपनालोक सकलोके मोर अन्य एटी भिडिओले स्वागतम जनाइछु आरु भिडिओटी आरम्भ करार पूर्वे सदाय कोৱাৰ दৰে আজিও কৈছো যদি मोर चेनेलটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ मोर चेनेलটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই দিয়াৰ ভিডিওৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকিব আৰু এই ভিডিওটো মই বনাইছিলো মানুহৰ বিহুৰ দিনাই মই দিয়া দেৰি হৈছে কি কাৰণেনো মানুহৰ বিহুৰ দিনাই আমাৰ ঘৰত এনেদৰে কামত সকলোবোৰ ব্যস্ত হৈ আছে আপোনালোকক জনাম হেখত আপোনালোকে গম পাব ভিডিওটো চাই থাকিলে কি কাৰণে আমাৰ ঘৰত এনেকৈ কাম চলিছে মানুহৰ বিহুৰ দিনাই আৰু যিখিনি কাম কৰি আছে সকলোখিনি কিন্তু ককাই ভাই ঘৰৰ মানুহে পেহী ল'ৰা খুৰা ল'ৰা তামোল ধৰিছে নিজে উঠাব কৈছে দেই নিজে উঠি কৈ উঠিছে আকৌ মই উঠোৱাই নাছিলোঁ ইয়া এইজনীয়ে বহুত দূৰৰ পৰা আহি বেলচা মাৰিবলৈ লগাইছোঁ ইয়া বহুত দূৰৰ পৰা আহিছে মানৱ দা ইন্ট্ৰডিউচ কৰি দিছোঁ মানৱ দা মোক চুলিও ৰাখিছিলে ইয়াত কাটি দিয়া হ'ল ইয়াত থাকিব দিয়া নহৈছিলে নহ'লে চব পকা হ'ব নেকি এইখিনি ভাল পাই ঐ তামোল কাটিছ নে এতিয়াই নেবাৰ ন চলি হ'লে কি হ'ব আলু লৈ থাকিব ইয়া পাল মাৰি তামোল কাটি আছে পইণ্টটো কি নুকে ভাল কথা নক'লে যাম কালিকা ভাল নাই Leo. Hah? Kamu lagi ঐ দেখিলি আলহী ঘৰত নকবা দেখিলি কি কৈছে আলহী ঘৰত এনেকৈ দিব বোলে খালে খাবি এনেকৈ নালাগে বুলি কৈছে তেনেকৈ দিবলৈ দিয়া আকৌ তামোল কেনেকৈ দিবা ৰিহাৰ্চেল কৰি লওঁ ৰিহাৰ্চেল এনেকৈ তামোল দিব বোলে কি চাই আছো কেমেৰামেনে পাওঁ কেমেৰামেন মন উঠিছে দেখোন অঁ এতিয়া উঠিছে আৰু এতিয়া কাম কৰা মানুহখিনিৰ কাৰণে চৰবত বনাব লৈছোঁ যিহেতু বহুত গৰম পৰিছে আৰু এইখিনি কি গম পাইছেনে চিনি পাইছেনে আপোনালোকে এইখিনি হৈছে বগৰী গুৰি হয় বগৰী গুৰিৰ চৰবত খাই পাইছেনে আপোনালোকে মোৰ খাবলৈ নহ'লেই তাই বনাই থৈছিলে এইখিনি অলপ সময় তিয়াই থ'ব লাগিব তিয়াই থোৱাৰ পিছত তাই কেনেকৈ কৰি বনালে কিন্তু মই পিছত দেখুৱাব নাপালোঁ খাই ভালেই লাগিছিলে বুলি কৈছিলে এইখিনি অলপ তিয়াই পিনি ফ্ৰিজতে ৰাখি দিব ক'ত আছে বিহু কোন যায় ইয়াতে ফ্ৰিজত ভৰাই তেতিয়া ফটকৈ হেৰি হ'ব ঠাণ্ডা হ'ব চাওঁ কেনেকুৱা লাগিছে ভালকৈ চাওঁ ঘূৰি দিয়া চোলাটো শুনে কৈছে ক'ত যোৱা বহুত লাগিছে তাই ব'লা বিহু মাৰিব যাওঁ ব'লা গামোচা পিন্ধিব থাকিলে নেকি ব'লা থকাই দিছোঁ তেন্তে সেইফালে ব'লা চাদৰ কাটা চাদৰ এই অকণমান এই ফুল চুল কমকৈ থকা নাই নি
তোমাৰ সেইকাৰণে এইখন কৈছো সেইখনে জোখৰ হয় এখনহে জোখৰ হয় তুমি আকৌ বুজি নাপাবা এনেকৈ চুইয়া পিন্ধি ৰ এইটো লুকাই দিম নহয় এইটো লুকাই আছে নহয় কেনেকে পিন্ধিবা নহ'লে সত লুঙি পিন্ধিবা নি মেখেলা লুঙি পিন্ধিবা নেকি চুইয়া তেনেকৈ পিন্ধে আকৌ আমি চবে তেনেকৈ পিন্ধো কে নালাগে চুইয়া এনেকৈ পিন্ধে আকৌ কেনেকৈ পিন্ধাই দিওঁ কি হ'ল নালাগে আকৌ এখন আকৌ চুইয়া পিন্ধিব নোৱাৰি নহয় গামোচাখনে চুইয়া নিপিন্ধে নহয় লুঙি হৈ যাব লুঙি চুইয়া বগাকেহে পিন্ধে ফুল লগাকে নিপিন্ধে নহয় ফুল লগা চুইয়া নাথাকে নহয় সেইখনে থাকে ফুল লগা চুইয়া ক'ত দেখিছে অঁ সেইটোৱে এনেকৈ যোৱা আকৌ তেনেকৈ যাবা গামোচাখন দি দিয়া আকৌ চুইয়া নিপিন্ধে এইটো আমাৰ ল'ৰাটো যোনটো ছোৱালী চুইয়া নিপিন্ধে বোলে চাওঁ আপোনালোকে চাই দিয়া চুইয়া নিপিন্ধাকৈ বিহু মাৰিব যাব চুইয়া নিপিন্ধে বোলে পিন্ধাই দিব নিপিন্ধো পৰিবা এতিয়া আজি আমাৰ ঘৰলৈ নতুন মৃত্যু আহিছে আৰু নতুন মৃত্যুক আদৰাৰ যি নিয়ম সেই নিয়মসমূহ পালন কৰা হৈছে আপোনালোকে এতিয়া নিশ্চয় ধৰিব পাৰিছে ভিডিঅ'টোৰ প্ৰথমতে ককা ভাইখিনি মিলি যেনেকৈ আমাক সহায় কৰি দিছিলে মানুহৰ বিহুৰ দিনাই তেওঁলোকে কামত লাগি গৈছে কাৰণটো এইটোৱেই আছিলে কাৰণ আমাৰ ভণ্টিৰ বিয়া ঠিক হৈছে আৰু আজি দৰা ঘৰৰ পৰা মানুহ আহিছে বিয়াৰ তাৰিখ ফিক্স কৰিবৰ কাৰণে আৰু আমি বিয়াখন তেনেকৈ ডাঙৰকৈ নাপাতোঁ বুলিয়ে ভাবিছোঁ কাৰণ দেউতা ঢুকুৱা আজি 6 মাহ হৈ গৈছেহে আৰু যিহেতু নতুন বছৰ সোমালে সেইকাৰণে মানুহে কৈছে যে ছোৱালী উলিয়াই দিব পাৰিব বুলি কাৰণ দেউতাৰ যিটো আশা আছিলে ভণ্টিক বিয়া দিবৰ কাৰণে তেওঁতো ভালকৈ বিয়াখন পাতি দিম বুলি ভাবিছিলে কিন্তু দেউতাৰ সেই আশা পূৰণ নহ'লে আমি থুলমূলকৈ নিয়মখিনি পালন কৰিয়ে ছোৱালীজনী উলিয়াই দিম বুলি ভাবিছোঁ আৰু এই সময়খিনি দেউতালৈ বহুত মনত পৰিছিলে তেওঁৰ অনুপস্থিতিত আমি গৈ বহুত ভাগি পৰিছোঁ এই ভিডিঅ'টোৰ প্ৰথমৰ যিখিনি ভিডিঅ' আপোনালোকে দেখিছিলে কাম কৰা সেই ভিডিঅ'খিনি মই বহাগৰ 1 তাৰিখে কৰিছিলোঁ কিন্তু আজি যিহেতু বহাগৰ 9 তাৰিখ এই ভিডিঅ'খিনি কৰিবৰ কাৰণে মই আগৰ ভিডিঅ'বোৰ দেৰিকৈ দিলোঁ দুদিনৰ ভিডিঅ' হয় এইটো দুদিনৰ ভিডিঅ' মিলাই দিলোঁ কাৰণ মই দেখুৱাব বিচাৰিছিলোঁ এই স্মৃতিবোৰ সাঁচি ৰাখিবৰ কাৰণে মই ভিডিঅ' বনালোঁ কিন্তু ভিডিঅ' বনাবলৈ মোৰ কোনো মন যোৱা নাছিলে খুৰাৰ ল'ৰাটো নাছিলে সি থকা হ'লে সি ভিডিঅ'বোৰ বনালে হয় আৰু মই ভিডিঅ' বনাবৰ বাবে বহুত বেছি সময় নাপালোঁ থুলমূলকৈ অলপ ভিডিঅ' বনাই ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকৰ বাবে আৰু ভিডিঅ'টি আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু পিছলৈ বিয়াৰ ভিডিঅ' মই দিম বুলি ভাবিছোঁ কিমান দূৰ সম্ভৱ হয় নাজানো যদি মোক ভাইটিয়ে খুৰাৰ ল'ৰাটোৱে যদি সহায় কৰে ভিডিঅ' বনোৱাত তেতিয়াহ'লে মই নিশ্চয় আপোনালোকলৈ আগবঢ়াম বিয়াৰ ভিডিঅ' তেনেহ'লে আজিৰ ভিডিঅ'টো চাই কেনেকৈ পালে জনাব লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ Gracias.